নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ক'ম জৈৱ বৈচিত্ৰ্যৰ বিষয়ে। তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম কথা হৈছে যে জৈৱ বৈচিত্ৰ্যই আমাক কি দিছে। আমাৰ সকলোতকৈ যোনটো প্ৰয়োজনীয় বস্তু সেইটো আমাক উদ্ভিদে দিছে। সেইটো আপোনালোকে জানে কি বস্তু? বায়ু নহ'লে এটা মানুহ 40 ছেকেণ্ড জীয়াই থাকিব নোৱাৰে। 40 বাদেই দিয়ক, 30 ছেকেণ্ডো জীয়াই থাকিব নোৱাৰে। কিছুমানে পাৰে, কিন্তু তাৰ পাছতে আমি আকৌ উশাহ ল'ব লাগে। মানে উশাহ লৈ আমি উশাহ নোলোৱাকৈ আমি জীয়াই থাকিব নোৱাৰোঁ। জৈৱ বৈচিত্ৰ্যৰ অৱদানক মই নিজৰ শব্দৰে বুজাব নোৱাৰোঁ। এতিয়া দ্বিতীয়তে, মোৰ ভিডিঅ'টো চোৱা কোনজন মানুহে নিজৰ প্ৰাণ ত্যাগ দি অচিনাকি মানুহ এজনৰ প্ৰাণ বচাব। মই জানো যে এই কাম কোনেও কৰিব নোৱাৰে, ময়ো নোৱাৰোঁ, কিন্তু এই কাম উদ্ভিদে কৰিব পাৰে। উদ্ভিদে নিজৰ প্ৰাণ ত্যাগ দি আমাক এই ৰেগ, টেবুল এইবোৰ বনাই দিছে। কিন্তু এইবোৰ আমাক বনাই দিয়াৰ পাছতো আমি যধে মধে গছ গছনি কাটি আছোঁ। এয়া জানো শুদ্ধ? আৰু দ্বিতীয়তে, গছ গছনিয়ে আমাক অৰ্থাৎ জৈৱ বৈচিত্ৰ্যই আমাক পানী দিছে। পানীয়ে প্ৰাণীৰ প্ৰাণ, এই কথা আপোনালোকে ভালদৰে বুজি পায়। কাৰণ এজন মানুহে পানী নোখোৱাকৈ জীয়াই থাকিব নোৱাৰে। তৃতীয়তে, উদ্ভিদে আমাক খাদ্য দিছে। খাদ্য কিছুমানে ভাবে খেতিয়কে দিছে। হয়, খেতিয়কে দিছে, কিন্তু প্ৰস্তুত কৰিছে কোনে? ধান কোনে প্ৰস্তুত কৰিছে? উদ্ভিদে। খেতিয়কে মাত্ৰ সেই ধানবোৰ উগাইছে আৰু কাটি কাটি আনি মিলত দি ভাত চাউল বনাইছে। আমি উদ্ভিদৰেই নহয়, আমি জৈৱ বৈচিত্ৰ্যৰো অনিষ্ট সাধন কৰি আছোঁ। আমি যধে মধে গছ গছনি কাটিছোঁ, লগতে পশু পক্ষী জীৱ জন্তুক হত্যা কৰি আছোঁ। মানুহ জীৱশ্ৰেষ্ঠ প্ৰাণী, আৰু যদি এই জীৱশ্ৰেষ্ঠ প্ৰাণীয়ে আনবোৰ প্ৰাণীৰ অনিষ্ট সাধন কৰে, তেনেহ'লে মানুহ জীৱশ্ৰেষ্ঠ প্ৰাণী কেনেকৈ হ'ব? আজিলৈ ইমানেই। আগন্তুক ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে নমস্কাৰ।